হিন্দু শাস্ত্ৰত প্ৰতিটো কামৰ সৈতে সম্পৰ্কিত নিয়ম প্ৰস্তুত কৰা হৈছে। লগতে সকলো কামৰ বাবে এটা সময় নিৰ্ধাৰণ কৰা হৈছে। শাস্ত্ৰত কোৱা হৈছে যে কিছুমান কাম ৰাতি কৰিব নালাগে, কিয়নো ৰাতি কিছুমান কাম কৰিলে নেতিবাচক শক্তি বৃদ্ধি পায়। তেন্তে জানো আহক নিশাৰ সময়ত কি কি কাম কৰিব নালাগে। নিশা চুলি খোলা ৰাখি শুলে নেতিবাচক শক্তি আকৰ্ষিত হয়। বিশ্বাস কৰা হয় যে যিসকল মহিলাই নিশা চুলি খুলি শুৱে তেওঁলোকৰ ঘৰৰ সুখৰ ওপৰত প্ৰভাৱ পৰে আৰু স্বামীৰ বয়সো কমিব পাৰে। হিন্দু শাস্ত্ৰ মতে ৰাতি কেতিয়াও নখ কাটিব নালাগে। ইয়াৰ ফলত ঘৰখনত দৰিদ্ৰতা আহে। নিশা শৰীৰত কোনো ধৰণৰ সুগন্ধি দ্ৰব্য প্ৰয়োগ কৰিব নালাগে। বিশ্বাস কৰা হয় যে এনে কৰাৰ দ্বাৰা ভাল আৰু বেয়া দুয়োটা শক্তি আমাৰ প্ৰতি আকৰ্ষিত হয়। বাস্তুৰ মতে নিশা শৰীৰত কোনো ধৰণৰ সুগন্ধি দ্ৰব্য প্ৰয়োগ কৰা উচিত নহয়, কিয়নো এনে কৰিলে ঘৰলৈ নেতিবাচক শক্তিৰ আগমন ঘটিব পাৰে। ৰাতি কেতিয়াও লেতেৰা বাচন বৰ্তন পাকঘৰত থ'ব নালাগে। বিশ্বাস কৰা হয় যে যিসকলে ৰাতি বাচন বৰ্তন লেতেৰা কৰি ৰাখে বা পাকঘৰ পৰিষ্কাৰ নকৰে তেওঁলোকৰ ঘৰত মা লক্ষ্মী কেতিয়াও নাথাকে। ৰাতি বা সূৰ্য অস্ত যোৱাৰ পিছত ঘৰত ঝাৰু দিব নালাগে। এনে কৰাৰ ফলত ঘৰৰ সম্পদ শেষ হ'বলৈ আৰম্ভ কৰে। মা লক্ষ্মী ঝাৰুত বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে ঝাৰুটো দক্ষিণ দিশত ৰাখিব লাগে আৰু শুব লাগে। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা লাভ কৰা হয়। ৰাতি তুলসী পাত ছিঙিব বা চুব নালাগে, কিয়নো দিনৰ 12 বজাৰ পিছত তুলসী পাত চুবই নাপায়। মাংগলিক কামৰ বাবে যদি তুলসী পাতৰ প্ৰয়োজন হয় তেনেহ'লে দিনৰ 12 বজাৰ আগতেই গা ধুইহে ছিঙিব লাগে। ৰাতি কেতিয়াও ঝাৰু দিব নাপায়। সন্ধিয়া হোৱাৰ আগতেই ঘৰ ঝাৰু দি ধূপ-ধূনা জ্বলাব লাগে, কাৰণ সন্ধিয়া লক্ষ্মী দেৱীৰ আগমন ঘটে আৰু সেয়ে সন্ধিয়া বা ৰাতি ঘৰ ঝাৰু দিলে ঘৰত সোমোৱা লক্ষ্মী আঁতৰ হ'ব পাৰে। ব্যৱসায়ীসকলে কেতিয়াও ৰাতি ব্লেড, কাপোৰ, শিয়নি আৰু চূণ বিক্ৰী কৰিব নালাগে। এনে কৰিলে দেহত অচিন ৰোগৰ আবিৰ্ভাৱ হ'ব পাৰে।